হেল্ল' এণ্ড ৱেলকাম। আজি ভিডিঅ'টো মই ভাবি আছোঁ যে মাৰ্কেটিং আৰু চেলছৰ ওপৰতে বনাওঁ কেইটামান। কাৰণ এইকাৰণে যে মাৰ্কেটিং আৰু চেলছটো হৈছে, মই বাৰে বাৰে কৈ আছোঁ, মাৰ্কেটিং আৰু চেলছটো এনেকুৱা এটা বস্তু যিয়ে আমাৰ বিজনেছত কেছ জেনেৰেট কৰিব। বাট আমি জেনেৰেলি যদি লক্ষ্য কৰোঁ যে যিবিলাক আমাৰ বিজনেছেছ বৰ্তমান আছে আমাৰ ওচৰে পাঁজৰে, আৰু যিবিলাক বিজনেছেছ আমি দেখি আহিছোঁ, চ' বেছিভাগ বিজনেছেছে মাৰ্কেটিঙৰ নামত আৰু চেলছৰ নামত একোৱেই নকৰে। আজি মই স্পেচিফিকেলি মাৰ্কেটিঙৰ ওপৰত মই আৰু এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। সেইদিনা কৈছিলোঁ যে ROSৰ ইম্পৰ্টেণ্ট কি হয়। ফাৰ্ষ্ট যিটো ভিডিঅ' মই বনাইছিলোঁ যে বিজনেছত আমাৰ যেতিয়া আমি কিবা এটা মাৰ্কেটিং এক্টিভিটিছত আমি পইচা লগাওঁ, তো সেই পইচাটোৰ বিনিময়ত আমি ৰিটাৰ্ণ কি পালোঁ, সেই ৰিটাৰ্ণটো আমি মেজাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। আৰু অবভিয়াছলি মেজাৰ কৰিব পাৰিবই লাগিব। এতিয়া কথাটো হ'ল কি, আজিকালি যিবিলাক ডিজিটেল মাৰ্কেটিং আমাৰ ছেগমেণ্ট ওলাইছে, যেনে আমি গুগল এডছ, ফেচবুক এডছ, এনেকুৱা ধৰণৰ বস্তুবিলাক ওলাইছে, এইবিলাকত আপোনাৰ প্ৰতিটো পইচাৰ হিচাপ ওলায় যে আপুনি পইচা কিমান লগালে, কিমানটা আপুনি লিড জেনেৰেশ্যন কৰিলে। যদি আপোনাৰ লিড জেনেৰেশ্যন বিজনেছ হয়, যদি আপোনাৰ কমাৰ্চ ছেগমেণ্টৰ বিজনেছ হয়, তেতিয়াহ'লেতো আপুনি ডাইৰেক্টলি চেলে গম পাই গ'ল ন। আপুনি এড চলালে, আপোনাৰ এডৰ থ্ৰুদি কমাৰ্চৰ আপোনাৰ ৱেবছাইটত বা আপোনাৰ যি ধৰণৰ হয় আৰু তাত এপছত আহি পেলাই পাৰ্চেছ কৰিলে, তো আপুনি গম পাই গ'লে মই ইমান টকা দি এড লগালোঁ আৰু ইমানখিনি মই পইচা পালোঁ। আৰু লিড জেনেৰেশ্যনৰ ক্ষেত্ৰত কি হয় যে একচুৱেলি মই ইমান পইচা লগালোঁ, ইমানটা লিড জেনেৰেট কৰিলোঁ, ইয়াৰে ইমানটা ইভেঞ্চুৱেলি কনভাৰ্ট হৈ গ'ল। যে মই 10টা লিড জেনেৰেট কৰিলোঁ, তাৰে এটা কনভাৰ্ট হৈ গ'ল আৰু মই নেট মই ইমান টকা আৰ্ণ কৰিলোঁ। এতিয়া যদি মই চাওঁ যে মই টোটেল কেম্পেইনটোত মই 1 উইকছৰ এটা কেম্পেইন চলাইছিলোঁ, এই কেম্পেইনটোত মই ইমান টকা লগাইছিলোঁ, লগাই পেলাই এক্স এমাউণ্ট এটা লগাইছিলোঁ, 1000 টকা এটা লগাইছিলোঁ, 1000 টকা লগাই পেলাই মই 10টা লিড জেনেৰেট কৰিছিলোঁ। 10টা লিডৰ মোৰ এটা চেল হ'ল। চ' এটা চেল হোৱাৰ লগে লগে মই 10,000 টকা এটা পালোঁ। 10,000 টকাৰ মই এটা চেল কৰিলোঁ। চ' 10,000 টকা চেল কৰাৰ লগে লগে যদি মোৰ নেট প্ৰফিট চব খৰচ বাদ দি বিজনেছৰ মোৰ পকেটত যদি 2,000 টকা এটা আহে, তেতিয়াহ'লে মোৰ 1,000 টকা লগাই পেলাই মই 1,000 টকা এটা মই ৰিটাৰ্ণ পালোঁ। ডেট মিনছ মোৰ ROS হ'ল 1,000 ৰুপিজ। চ' এতিয়া কথাটো হ'ল কি যে আমি এইবিলাক জানো নে নাজানো। আৰু এইবিলাক কোৱাটো বহুত সহজ, এইবিলাক কৰিব যোৱা এজন বিজনেছ অ'নাৰৰ কাৰণে অলমষ্ট নেক্সট টু ইম্পচিবল বুলিয়ে মই কৈ দিম। যিবিলাক সৰু আৰু মানে মাইক্ৰ' লেভেলৰ বিজনেছ অ'নাৰ্ছ আছে, আজিৰ যিটো মই ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'টো সেই ছেগমেণ্টৰ বিজনেছেছবিলাকৰ কাৰণে হয় যিবিলাক ছেগমেণ্টৰ বিজনেছত মোটামুটি এটা টাৰ্ণ অভাৰ এটা থাকে এৰাউণ্ড 1 CRৰ ওপৰত, আৰু তেওঁলোকৰ হয়তো কেইটামান এমপ্লয়িজ থাকিব লাগিব। সেই ছেগমেণ্টছৰ বিজনেছৰ কাৰণে মই কিন্তু এই ভিডিঅ'টোত এই মাৰ্কেটিঙৰ হেৰিখিনি কৈছোঁ। মই কোনো ষ্টাৰ্টআপ বা কোনো একচুৱেলি কোনো ষ্টাৰ্টআপৰ কাৰণে মই ষ্টাৰ্টআপ মানে ধৰক কোনে নিজাকে কৰি আছে, দোকান আছে বা নিজাকৈ কিবা ষ্টাৰ্টআপ কৰিছে, নিজৰ লেভেলত কৰি আছে বা কোনো পাৰ্টনাৰশ্বিপৰ লেভেলত কৰিছে, তাৰ কাৰণে কিন্তু এই ভিডিঅ'টো একচুৱেলি যিখিনি মাৰ্কেটিঙৰ মই কথা কৈছোঁ তেওঁলোকৰ কাৰণে এইখিনি গ্ৰহণযোগ্য নহ'বও পাৰে। আৰু এটা কথা কি, মই যে ভিডিঅ'বিলাকত কথাবিলাক কৈ থাকোঁ, একচুৱেলি কি হয়, আপোনালোকে য'তে যোনে যি নকওক কিয়, কোনোবাই যদি ক'ৰবাত পইচা লগোৱাৰ কথা কয় ন, সেয়া ময়ে হওক বা যোনে নহওক, এটা কথা সদায় মনত ৰাখিব, পইচাটো বহুত কষ্ট কৰি ইনকাম কৰা যায়। আৰু পইচাটো এই মাৰ্কেটিঙৰ এইবিলাক বস্তুত ন জ্বলি গুচি যাব আপোনাৰ। যদি আপুনি নাজানে মাৰ্কেটিঙৰ বিষয়ে, ফেচবুক এডছ, গুগল এডছৰ বিষয়ে যদি আপুনি নাজানে, আপোনাৰ পইচা জ্বলাই দিব আপোনাক। আপুনি গমেই নাপাব, পইচা লগালে আপোনাৰ জ্বলি যাব আৰু ইভেঞ্চুৱেলি আপুনি একো ৰিজাল্টে নাপাব। চ' পইচা লগোৱাৰ আগতে 1000বাৰ চিন্তা কৰি পেলাই ভালকৈ চিন্তা কৰি ভালকৈ লগাব। আৰু ROS যিটো মই কৈছোঁ, সেইটো প্ৰথমতে আপুনি মাৰ্কেটিং কেম্পেইন এটা কৰাৰ আগতে আপুনি লিখি ল'ব যে মোৰ ROS লাগিবই। আচ্ছা, এতিয়া কথাটো হ'ল এটাই যে যদি আপোনালোকে, মই যেনেকৈ ক'লোঁ যে আপোনালোকে সেই ছেগমেণ্টছৰ বিজনেছত আছে, তেতিয়াহ'লে মই যিখিনি কথা ক'বলৈ বিচাৰি আছিলোঁ সেইখিনি কথাৰ ওপৰত এতিয়া গুৰুত্ব দি শুনক। যে আপোনালোকে যদি মাৰ্কেটিং কেম্পেইনছ কেতিয়াবা চলায়, ROSৰ ওপৰত একেবাৰে আৰম্ভণিৰ পৰাই লিখি ল'ব যে ROS মোৰ কিমান পাম, মই যদি পইচা লগাব গৈ আছোঁ মই ৰিটাৰ্ণ কি পাই আছোঁ। এনেই নহয় যে চবেই কৰি আছে কাৰণে ময়ো কৰিব যাম, এইটোতো হ'ব নোৱাৰে না। মোৰ কম্পিটিটৰ্ছবিলাকেও কৰি আছে, ময়ো কৰি থাকোঁ,
তেওঁ পইচা জ্বলাই আছে, তেওঁ পইচা ডুবাই আছে, ময়ো ডুবাই থাকোঁ, এইটোতো হ'ব নোৱাৰে ন। চ' অবভিয়াছলি অলপ ষ্টাডিজ কৰক, ভিডিঅ'জ মই বনাম, ভালকৈ বনাম, কেনেকৈ কৰে টুলছ মই দিম আপোনালোকক। বাট কথাটো সেইটোৱে যে আপোনালোকে পেজবিলাক যদি বিজনেছ অ'নাৰ্ছ হয়, আপোনালোকে যি লেভেলৰ বিজনেছ অ'নাৰ হয়, আপোনালোকে একেবাৰে ষ্টাৰ্টআপছত আছে, আপোনালোকে মানে বিজনেছ আৰম্ভ কৰিছে, কেইবাবছৰো হ'ল আপোনালোকে বিজনেছ আৰম্ভ কৰিব, আৰু আপুনি বিজনেছ চলাই আছে কিন্তু অপাৰেশ্যনেল প্ৰব্লেম ফেচ কৰি আছে, গ্ৰ'থ অহা নাই বা আহিছে, মাৰ্কেটিং কৰি আছে, যি কৰি আছে, যদি আপোনালোকে ভাবে যে মোৰ এই বস্তুবিলাক আপোনালোকৰ কামত আহিব পাৰে, এই কণ্টেণ্টছবিলাক, তেতিয়াহ'লে পেজটো লাইক কৰি দিয়ক, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ আৰু লগতে কমেণ্টছ লিখক, কমেণ্টছ লিখিলে কি হয় ধৰক আপোনাৰ মানে একচুৱেলি গম পোৱা যায় যে কিহৰ ওপৰত বনাব গ'লে বস্তুবিলাক ভাল হয়। লিখকচোন কমেণ্টছত, লিখিলে মই আপোনালোকক তাৰ ওপৰতে ভিডিঅ' বনাই দিম, মাৰ্কেটিং, চেলছ, অপাৰেশ্যন, একাউণ্টছ, কেছ ফ্ল', যি ধৰণৰ টপিক্সৰ ওপৰত আপোনাৰ ডাউট আছে, আপোনাৰ কিবা প্ৰব্লেম ফেচ কৰি আছে, লিখক, মই যি পাৰোঁ, মই যি জানো সেইখিনি মই কৰাৰ কাৰণে চেষ্টা কৰিম। আচ্ছা ঠিক আছে। এতিয়া কথাটো হ'ল কি মাৰ্কেটিঙৰ এতিয়া মই নিজে কনফিউজ হৈ যাওঁ, কোন লেভেলৰ কি ভিউৱাৰ্ছে চাই আছে। চ' লিখিলে একচুৱেলি ভাল হয় কমেণ্টছত। চ' স্পেচিফিকেলি আগতে কৈ দিম যে কোনটো ছেগমেণ্টছৰ কাৰণে কৰিছোঁ, কাৰণ মাৰ্কেটিং সকলোৰে কাৰণে বেলেগ বেলেগ হয়, মনত ৰাখিব। আপোনাৰ যদি সৰু দোকান আছে, আপোনাৰ কাৰণে গুগল এডছ আপোনাৰ কাৰণে চলিব নে নচলে, ফেচবুক এডছ চলিব নে নচলে, বা চলাব লাগে নে নালাগে, আপোনাক লাগে কি। আপুনি যদি ধৰক ডাঙৰ মলৰ লগত আপোনাৰ এটা সৰু ষ্টল এটা আছে, সৰু দোকান এখন আছে, তেতিয়াহ'লে আপুনি কি গুগল এডছ চলাই পেলাই আপুনি মানুহ মাতিব, আপুনি কি ফেচবুক এডছ চলাই পেলাই আপুনি মানুহ মাতিব, আৰু আপুনি সেই ডাঙৰ মলবিলাকৰ লগত আপুনি মানে কি কৰিব যাব যে কম্পিটিশ্যন কৰিব যাব পাৰিব জানো, ইমান টকা জ্বলাব, সিহঁতেতো জ্বলাই আছে। চ' আপোনালোকৰ ষ্ট্ৰেটেজিবিলাক বেলেগ হ'ব, আপোনাক সেই লেভেলৰ সিহঁতৰ লেভেলৰ আপোনাক মানে কাষ্টমাৰো নালাগে, চব লেভেলৰে বস্তুবিলাক বেলেগ বেলেগ হয়। এতিয়া কথাটো হ'ল কি, এতিয়া যে মই নাটো মলৰ এগেইনষ্টত হয়, না মই আপোনালোকৰ ছাপৰ্টত হয়, মই নিউট্ৰেল হয়। মই যিবিলাকে মল চলাই আছে, যিবিলাকে সৰু বিজনেছ চলাই আছে, ডাঙৰ বিজনেছ চলাই আছে, যি চলাই আছে, কোনোবাই যদি বিজনেছত কিবা প্ৰব্লেম ফেচ কৰি আছে, মই যদি পাৰোঁ, মোৰ কিবা এক্সপিৰিয়েঞ্চ আছে, মোৰ কিবা নলেজ আছে, তেতিয়াহ'লে হয়তো মই ক'বলৈ চেষ্টা কৰিম। এতিয়া কথা হ'ল কি, যিবিলাক এইকাৰণে মই কৈছোঁ যে সিহঁত বুলি কৈছোঁ, এইকাৰণে মই ভাবি লৈছোঁ যিবিলাকে মাল্টি চেনেল মলছ খুলি থৈছে, আৰু বিভিন্ন মানে আমাৰ বিভিন্ন জেগাত মল খুলিছে, গোটেই ইণ্ডিয়াতে, গোটেই নেশ্যনতে আপোনাৰ বিভিন্ন আউটলেটছ আছে, তেওঁলোকৰ যিবিলাক অ'নাৰ্ছ আছে, তেওঁলোকে আজি মোৰ ভিডিঅ' চাবলৈ নাহে, কাৰণ তেওঁলোকে এতিয়া মজ মাৰি আছে ন, তেওঁলোকে এতিয়া মস্তি হৈছে, তেওঁলোকে ওৱান ডে উইকত তেওঁলোকে বিজনেছ চলায়। আপুনি জানেনে নাজানে গম নাপাওঁ, তেওঁলোকে কেৱল বিজনেছত সপ্তাহত এদিন আহে, আৰু সেই এদিনত তেওঁলোকে EM কৰে, আৰু EM কৰি পেলাই জাষ্ট তেওঁলোকে গোটেই বিজনেছটোৰ অভাৰঅল এটা অভাৰভিউ এটা চায়, আৰু তাতে তেওঁলোকে ধৰা পৰি যায়, কাৰণ তেওঁলোকে এই লেভেলৰ ছিষ্টেম বনাই থৈ দিছে। সেই ছিষ্টেমত কেৱল যিবিলাক কাম হোৱা নাই সেইবিলাকে হাইলাইট হৈ যায়। সেইবিলাক হৈছে আপোনাৰ বিজনেছ অপাৰেশ্যনেল মেনেজমেণ্ট ছিষ্টেমছ, আৰু যাক কোৱা হয় বিজনেছ অন অটো পাইলটছ। চ' য'ত ওৱানাৰ্ছে এটা বা দুটা ডেছবৰ্ডত গৈ পেলাই এটা বা দুটা ছিষ্টেম চাব, আৰু তাতে তেওঁলোকৰ ট্ৰিগাৰ হৈ যায় যে একচুৱেলি বিজনেছত কোন জেগাত এতিয়া বটল নেক হৈছে। বটল নেক মিনছ কি, কোন জেগাত তেওঁলোকৰ বিজনেছটো আটকিছে, আৰু সেই লেভেলত অকণমান কাম কৰিলে তেওঁলোকৰ বিজনেছটো সেই তাত নাফাচে, আৰু আকৌ গ্ৰ'থৰ ফালে গুচি যাব, আৰু অ'নাৰে নিজে ইনভল্ভ নোহোৱাকৈ তেওঁলোকৰ বিজনেছটো চলি যাব। এতিয়া যাওক, আজিৰ টপিক সেইটো নহয়েই, মই জাষ্ট কৈছোঁ যে মোৰ ভিডিঅ'বিলাক সেই লেভেলৰ বা সেই অডিয়েঞ্চৰ কাৰণে বৰ্তমান মই বনোৱাও নাই, আৰু বনাব লগা মোৰ প্ৰয়োজনো নাই, কাৰণ তেওঁলোকে উল্টাই আমাকে শিকাব, আমিয়ে তেওঁলোকৰ পৰা শিকিব লগা আছে। যি নহওক, আপুনি মই এনেকুৱা ধৰণৰ যিবিলাক মানুহ আছোঁ, যিবিলাকে সৰু লেভেলত বিজনেছ কৰি আছোঁ, সেইসকলৰ বাবে মই কৈছোঁ মিড লেভেলত আছোঁ, আমি হয়তো কিছুমানে অকণমান গ্ৰ'থ পাইছোঁ, কিন্তু আমি অপাৰেশ্যনেল লেভেলত ষ্টাক হৈ আছোঁ। আমাৰ ফোনৰ ওপৰতে ফোন আহে, আমি না ঘৰত আমি ফেমিলিক টাইম দিব পাৰোঁ, না আমি ফেমিলিৰ লগত কথা পাতিব সময় আছে। ঘৰত গ'লেও ফোনৰ ওপৰত ফোন, বিভিন্ন ধৰণৰ টেনশ্যন, বাচ্চাই খেলিব আহিলেও খং উঠে। চ' এনেকুৱা লেভেলত যদি আমি আছোঁ, তেতিয়াহ'লে চব ভিডিঅ'বিলাক চাওক, লেভেলত বিজনেছ লৈ যোৱাত মই তাৰ ওপৰতে ভিডিঅ' বনাই দিম। যাওক, কথা পাতি আছিলোঁ বোধহয় মাৰ্কেটিঙৰ ওপৰত ন। চ' মই এতিয়া কৈছোঁ যে মাৰ্কেটিং কেম্পেইনছবিলাক বেলেগ বেলেগ। এইটো বস্তু বুজি লওক যে মাৰ্কেটিং
লেভেলছবিলাক বেলেগৰ কাৰণে বেলেগ বেলেগ হয়। এতিয়া কথা হ'ল যে মই ইয়াতে কওঁতে কৈ থাকিব পাৰিম, আপোনালোকে জানো এক্সিকিউট কৰিব পাৰে নেদেখুৱাকৈ ছিষ্টেমছ। যদি মই কওঁ যে ফেচবুক এডছ আমি এনেকৈ চলাব লাগিব, গুগল এডছ এনেকৈ তো তাক দেখাব লাগিব ন ছিষ্টেমবিলাক আপোনালোকক। তো পিছলৈ মই ভিডিঅ' বনাই থাকিম, গুগল এডছ আমি কেনেকৈ চলাম, ফেচবুক এডছ কেনেকৈ চলাম, কাৰ কাৰণে ৰিলিভেণ্ট হয়, কোনবিলাক বিজনেছৰ কাৰণে ৰিলিভেণ্ট হ'ব আৰু কোনবিলাকৰ কাৰণে নহয়। চ' এতিয়া কথাটো হ'ল কি, মই সেইকাৰণে জোৰ দি আছোঁ যে আমি একচুৱেলি যদি যিবিলাক আমি ছাৰ্ভাইভেল লেভেলৰ বিজনেছত আছোঁ, মই যোৱাকালিৰ ভিডিঅ'টোতো কৈছিলোঁ, আজিও ক'ম, যিবিলাক আমি ছাৰ্ভাইভেল লেভেলৰ বিজনেছত, য'ত আমাৰ বিজনেছত আমি নিজাকৈ নাহিলে, কাৰণ কালি বা পৰহি যদি আমি বিজনেছত কিবা কাৰণত আহিব নোৱাৰোঁ, ভগৱানে নকৰক কিবা নহওক, আপোনাৰ যদি আহিব নোৱাৰা হয়, আপোনাৰ বিজনেছটো যদি বন্ধ হৈ যায়, সেনেকুৱা লেভেলত যদি আপোনাৰ বিজনেছ এতিয়া আছে, তেতিয়াহ'লে যাওক, এটা কাম কৰক আপোনালোকে। মই আপোনাক টিপছ এটা দি দিছোঁ, একচুৱেলি অপাৰেশ্যনেল টিপছে হয়। যিবিলাক এক্টিভিটিজ আপুনি কৰে আপোনাৰ বিজনেছত, মানে ভালকৈ মন দি শুনিব দেই। আপুনি সদায় যিবিলাক বিজনেছ, আপোনালোকে বহুত বছৰ ধৰি বিজনেছ কৰি আছে, কিন্তু যিবিলাক বিজনেছত আপোনালোকে সদায় আহি পেলাই গধূলিলৈকে বা ৰাতিলৈকে আপুনি বিজনেছটো ইনভল্ভ হৈ থাকিলে, যিকেইটা কাম কৰে সপ্তাহটোত, খুব বেছি সেই কামকেইটা হয়তো সংখ্যাৰ হিচাপত যদি চাওঁ, 20, 25, 50, 100, 200, 500, তাতকৈ বেছিনো কি হ'ব। এইকেইটা নাম্বাৰৰ ভিতৰত ছাপ'জ মই কি কৈছোঁ যে আপুনি এনেকুৱা 20টা কাম হ'ব পাৰে যিকেইটা ৰিপিটেডলি সদায় আপুনি কৰে। যে আপুনি কাষ্টমাৰৰ লগত কথা পাতিলে, আপুনি পইচা ল'লে, আপুনি পাৰ্চেছ কৰিব গ'ল বা কাৰোবাক পঠালে, বা আপুনি কাষ্টমাৰৰ লগত কথা পাতিলে, বা আপুনি হিচাপ ৰাখিলে, একাউণ্টছৰ কাম কৰিলে। চ' যিকেইটা কাম আপুনি কৰে, প্ৰতিটো এক্টিভিটিজ লিখা কৰক। আৰু লিখা বুলি মই যেতিয়া কওঁ ন, পৰাপক্ষত কোনো ধৰণৰ আপুনি কাগজ কলমত লিখাৰ ব্যৱস্থা নকৰিব। আৰু যদি পচিবল হয় আপোনাৰ কাৰণে, যদি আপোনালোকৰ লগত লেপটপ আছে, যিবিলাক সৰু লেভেলৰ বিজনেছ আছে, যদি বহুতে লেপটপ আছে কিন্তু নচলায়, প্ৰয়োজনে নকৰে, কিছুমান চিনেমা চোৱাৰ কাৰণে কৰে, আজিৰ পৰা যিবিলাকৰ লেপটপ আছে তেওঁলোকে গুগল শ্বীটটো খোলক। গুগল শ্বীটটো জাষ্ট এটা মানে প্ৰগ্ৰেম নহয়, এইটো এটা মানে ছফ্টৱেৰ হয়। ইয়াক এটা ছফ্টৱেৰ লেভেললৈকে ডেভেলপ কৰিব পাৰি। মই এটাই কথা কৈছোঁ, মই এনেকুৱা লেভেলৰ বিজনেছবিলাক দেখিছোঁ যিবিলাকৰ টাৰ্ণঅভাৰ 100 কৰোৰৰ বিজনেছ হয়, যিবিলাক 100 কৰোৰৰ বিজনেছ যিবিলাক টাৰ্ণঅভাৰ আছে, ইভেন তাতকৈ ওপৰত 500 কৰোৰৰ যিবিলাক বিজনেছ আছে, যাৰ এনুৱেল টাৰ্ণঅভাৰ 500 কৰোৰ টকাৰ হয়, তেনেকুৱা বিজনেছবিলাকৰ টোটেলি গুগল শ্বীটৰ ওপৰত চলি আছে গোটেই ছিষ্টেম। যিবিলাক মই কওঁ যে অটো পাইলট হয়, একচুৱেলি কি হয় ন, এই ডাঙৰ বিজনেছবিলাকতো ERP ছিষ্টেম যিবিলাক আছে, যিবিলাকৰ দাম আপোনালোকে শুনিলে আচৰিত হৈছোঁ। যিবিলাক আপোনাৰ টাটাৰ নিচিনা কোম্পানী হওক বা আপোনাৰ মহেন্দ্ৰ বা সেনেকুৱা ধৰণৰ আমাৰ যিবিলাক আছে, আদানী, এইবিলাক কোম্পানীত যিবিলাক ERP ছিষ্টেম লাগি আছে ন, এইবিলাকৰ দাম হৈ যায় 10 কৰোৰ টকালৈকে, যি গোটেই বিজনেছটো মেনেজ কৰে। এতিয়া সেই যে 10 কৰোৰ লেভেলৰ যি ERP ছিষ্টেমছ আছে, সেই লেভেলৰ ছিষ্টেম আপুনি গুগল শ্বীটত বনাব পাৰে। গুগল শ্বীটত জাষ্ট মই কৈ থৈ দিলোঁ, সেইকাৰণে কৈছোঁ যদি আপোনালোকে আপোনাৰ বিজনেছত আছে আৰু লেপটপ আছে, গুগল শ্বীটটো খোলক। আপোনাৰ যিকেইটা কাম আছে লিখক। আপুনি 10, 20টা, 15টা, 30টা, 40টা, 50টা, 100টা, 200টা যি কাম কৰে আপুনি ৰিপিটেডলি সদায় বা সপ্তাহত, যিকেইটা কাম আপুনি ডেইলি কৰে, এটা কলম লিখক। এইটোত লিখক যে মই এইকেইটা কাম কৰোঁ, আৰু তাৰ ফ্ৰিকুৱেঞ্চিটো নেক্সট কলমটোত লিখক যে মই ফ্ৰিকুৱেঞ্চিটো কৰোঁ। ছাপ'জ লিখিলে চিৰিয়েল নম্বৰ 1, মই ৰাতিপুৱা গৈ দোকানৰ তালাটো খোলোঁ। চিৰিয়েল নম্বৰ 2, ফ্ৰিকুৱেঞ্চিটো লিখিব, ডেইলি খোলে, সপ্তাহত এদিন যায় খোলে, মাহত এদিন যায় খোলে, এই ধৰণৰ উদাহৰণ দিছোঁ, লিখি থ'লে। এতিয়া কথাটো হ'ল কি, এই গোটেইকেইটা লিখি লওক, আপোনাৰ নিজৰ কামকেইটা লিখি লওক। এতিয়া এই গোটেইকেইটা কামৰে ৰেকৰ্ডিং হ'ব পাৰে, খুব ইজি হয়। আপোনাৰ হাতত মোবাইল আছে, আপুনি কেমেৰা খোলক, ৰেকৰ্ডিং কৰক। ফাৰ্ষ্ট টাস্ক, আপুনি ৰাতিপুৱা গৈ দোকানৰ তালা খোলে, কেনেকৈ খোলে, এই মানে উদাহৰণ দিছোঁ আপোনাক। গোটেইটো ৰেকৰ্ডিং কৰিব যে মই এনেকৈ আহিলোঁ, ইয়াত মই তালা এইপাত চাবি ল'লোঁ, এনেকৈ খুলিলোঁ, চাবিটো ইয়াতে থৈ দিলোঁ, হৈ গ'ল ৰেকৰ্ডিং। ভিডিঅ'টো এটা ইউটিউব চেনেল আপোনাৰ মোবাইলত থাকিবই বাই ডিফল্ট। চ' সেই ইউটিউব চেনেলত আনলিষ্টেড কৰি আপুনি আপলোড কৰি দিয়ক। আনলিষ্টেড বা প্ৰাইভেট কৰি পেলাই আপুনি আপলোড কৰি দিয়ক। ডেট মিনছ কি, সেই আপোনাৰ ভিডিঅ'টো কোনেও চাব নোৱাৰে আদাৰ দেন আপুনি কাৰোবাক, কোনোবা গুগল একাউণ্টত
যদি প্ৰাইভেট কৰি ৰাখিছে শ্বেয়াৰ নকৰে, আৰু আনলিষ্টেড কৰি ৰাখিছে যদি অনলি লিংক শ্বেয়াৰ কৰিলে চাব পাৰিব। চাৰ্চ কৰি পেলাই কেতিয়াও গুগলত মানে ইউটিউবত মানে এপিয়াৰ নহয়। চ' এই গুগল শ্বীটত আপুনি গৈ নেক্সট যিটো কলম লিখিলে ফ্ৰিকুৱেঞ্চি, তাৰ কাষত এই লিংকটো আপুনি পেষ্ট কৰি থৈ দিয়ক। আৰম্ভ হৈ গ'ল আপোনাৰ বিজনেছৰ, ছিষ্টেমেটিক বিজনেছৰ প্ৰথম ষ্টেপটো আপোনাৰ আৰম্ভ হৈ গ'ল। মানে আপুনি টাস্কবিলাকক আপুনি লিখা আৰম্ভ কৰিলে। আচ্ছা, কথাটো হ'ল কি বহুত দীঘলে হৈ গ'ল। আৰম্ভ কৰিছিলোঁ মাৰ্কেটিঙৰ ওপৰত, গৈ পেলাই অপাৰেশ্যনেল কথাই ক'ব লগা হয়। কাৰণ একচুৱেলি কি হয়, আমি মাৰ্কেটিং কৰি লিড জেনেৰেট কৰি আনিলেও আমাৰ নিজৰ ইমান অকাত নাই যে আমি এতিয়া যি লেভেলত আমি বিজনেছ কৰি আছোঁ, যদি আমাৰ যদি আমি মাহত আমি 10জন ক্লাইণ্ট, 100জন ক্লাইণ্ট, 1000জন ক্লাইণ্ট বেলেগ বেলেগ বিজনেছত যদি আমি ছাৰ্ভিচ দিব পাৰোঁ, আমি যদি ডাবল কৰি দিওঁ ন, ইভেঞ্চুৱেলি মই যদি ডাবল কৰি দিওঁ আপোনাৰ বিজনেছত ক্লাইণ্টছৰ সংখ্যাটো, আপোনাৰ বিজনেছত সিমানখিনি কেপাচিটি নাই যে আপুনি ফুল চুইঙত যদি কৰে, আপোনাৰ বিজনেছত ইমানখিনি কেপাচিটি নাই অপাৰেশ্যনেল লেভেলত, আপুনি নাভাবে যে আপুনি মানুহ বঢ়াই দিলে আপোনাৰ বিজনেছটো ডাবল হৈ যাব। বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব যেতিয়া আপোনাৰ কাষ্টমাৰ লাগাত বুলি নকওঁ, কাষ্টমাৰ সংখ্যাটো ডাবল হৈ যাব। আপোনাৰ ৰাতি আপুনি শুব নোৱাৰিব, এনেকুৱা সৃষ্টি হ'ব যদি আপোনাৰ অপাৰেশ্যনেল মেনেজমেণ্ট বা বিজনেছত ছিষ্টেমেটিক বিজনেছ আপুনি অপাৰেশ্যন মেনেজ কৰিব নোৱাৰে। চ' সেইকাৰণে কৈ আছোঁ, মাৰ্কেটিঙৰ প্ৰয়োজন হয়, ছাৰ্ভাইভেল বিজনেছত মাৰ্কেটিং একেবাৰে প্ৰয়োজন। চ' আৰু কথা পাতিম, খালি মই স্পেচিফিকেলি ভিডিঅ' বনাওঁ আপোনালোকক, ভিডিঅ' মাৰ্কেটিঙৰ ওপৰত, সৰু বিজনেছৰ কাৰণে ভিডিঅ' মাৰ্কেটিং কিয় দৰকাৰী, কেনেকৈ কৰিব লাগে, কি কৰিম, সেইবিলাকৰ ওপৰত কালি কথা পাতিম। কেইটামান মাৰ্কেটিঙৰ ওপৰতে ভিডিঅ' বনাম, অপাৰেশ্যনৰ ফালে গুচি গ'লেও হয়তো ঠিক আছে। আজি ঠিক আছে বাৰু, আজি ইয়াতে শেষ কৰি দিওঁ, বহুত দীঘল হৈছে, এইবিলাক নাচাই ইমান দীঘল কৰিলে মানে। ঠিক আছে, থেংক ইউ, ধন্যবাদ।